সঞ্জীৱ হেছ। হয় বন্ধুসকল, যদি পৃথিৱীত সত্য আছে তেন্তে সত্য আছে, যদি দিন আছে তেন্তে ৰাতিও আছে, ঠিক একেদৰে যদি ভগৱান আছে তেন্তে ভূতো আছে। হয় বন্ধুসকল, আমি সৰুৰ পৰা দেখি অহা আত্মা ভূতৰ কাহিনীৰ ওপৰত যিবোৰ কাহিনী আমি শুনি আহিছোঁ মানুহৰ মুখে মুখে, সেয়া সত্য আমাৰ বাস্তৱ জীৱনতো হ'ব পাৰে। আত্মা আমাৰ ওচৰে পাজৰে থকা বুলি গম পোৱাৰ 4টা লক্ষণ আছে। উদাহৰণস্বৰূপে 1 নম্বৰ, অচিনাকি ঠাই সুগন্ধি গুণ পালে, ৰাতি কোনোবাই মাতিলে, হঠাৎ ৰুমৰ তাপমাত্ৰা কমি যোৱা, সপোনত কোনো এটা আত্মা বাৰে বাৰে দেখা দিয়া। হয়, ইয়াৰ বিষয়ে এটা এটাকে আপোনালোকক আজি জনাম। যদি আপোনাৰ শোৱনি কোঠাৰ তাপমাত্ৰা বা ৰুমৰ তাপমাত্ৰা উঠা-নমা কৰিছে, তেন্তে জানিব আপোনাৰ ওচৰে পাজৰে ইয়াৰ লক্ষণ আছে, হয় আত্মা আছে। 2 নম্বৰ, কোনো অচিনাকি জাগাত বা ঠাইত ওচৰে পাজৰে যদি আপুনি সুগন্ধি গুণ পায়, তেতিয়া জানিব ইয়াতো আত্মা আছে। যদি আপোনাক সপোনত বাৰে বাৰে এটা আত্মাৰ শৰীৰে দেখা দি থাকে, জানিব আপোনাৰ ওচৰে পাজৰে আত্মা আছে। 4 নম্বৰ, আপোনাক কোনোবাই বাৰে বাৰে মাতি থাকিলে, জানিব ইয়াতো আত্মাৰ লক্ষণ আছে। পিছলৈ সময় পালে ইয়াৰ ওপৰত আপোনালোকে ভালকৈ ব্যাখ্যা আগবঢ়াম। ধন্যবাদ।